মোৰ ছাত্ৰ-ছাত্ৰীসকল মই ইতিমধ্যে মেট্ৰিক ফাইনাল পৰীক্ষাত অহা ট্ৰান্সলেশ্যন বিলাকৰ 1996 চনৰ পৰা 2009 চনলৈকে কেইবাটাও ভিডিঅ'ত আলোচনা কৰি আহিছোঁ। আজি মই 2010 চনত যিবিলাক ট্ৰান্সলেশ্যন পৰীক্ষাত আহিছিল সেইবিলাকৰ পৰা আলোচনা কৰিম। আগৰ ভিডিঅ'বিলাকৰ লিংক এইটো ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যদি কোনোবাই সেই ভিডিঅ'বিলাক দেখা নাই তেতিয়াহ'লে সেই লিংকত ক্লিক কৰি ভিডিঅ'বিলাক চাই ল'বা। আৰম্ভ কৰিছোঁ আজি 2010 চনৰ মেট্ৰিক ফাইনেলত অহা ট্ৰান্সলেশ্যনসমূহ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ। প্ৰথম ট্ৰান্সলেশ্যনটো হ'ল ৰাজীৱ আৰু মই একে শ্ৰেণীত পঢ়োঁ। ৰাজীৱ আৰু মই একেটা শ্ৰেণীত পঢ়া অৰ্থত সেম ক্লাছত পঢ়ে। এৰিয়াৰ একে শ্ৰেণীত মিন্স সেম ক্লাছ হ'ব। এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স। ৰাজীৱ এণ্ড আই ষ্টাডি ইন দ্য সেম ক্লাছ। ছেকেণ্ড, ৰাজীৱৰ দেউতাক আমাৰ শিক্ষক। ৰাজীৱৰ দেউতাক আমাৰ শিক্ষক, আৱাৰ টিচাৰ। দ্যাট ইজ ৰাজীৱছ ফাদাৰ ইজ আৱাৰ টিচাৰ। তেখেতে আমাক বিজ্ঞান শিকায়। শিকোৱাৰ ইংৰাজী টিচ। তেখেত আমি হি বুলি ক'ম, তেখেত মানে হি। গতিকে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স এইটো। সেন্টেন্সটো ইংৰাজী ট্ৰান্সলেশ্যন কৰিলে হ'ব হি টিচেছ আছ ছায়েন্স। ফ'ৰ্থ, আজি মই স্কুললৈ যাব পৰা নাছিলোঁ। আজি হ'ল টুডে। স্কুললৈ যাব পৰা নাছিলোঁ এইটো পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিছে। গতিকে পাৰাৰ ইংৰাজী কেন, ইয়াৰ পাষ্ট টেন্স যিটো কুড, আমি সেইটো ব্যৱহাৰ কৰিম। দ্যাট ইজ ট্ৰান্সলেশ্যন কৰিলে হ'ব আই কুড নট গ' টু স্কুল টুডে। ফিফথ, মোৰ মাৰ অসুখ হৈছিল। পাষ্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স হয় মাই মাদাৰ ৱাজ ইল। ছিক্সথ, মই ডাক্তৰ মাতিবলৈ গৈছিলোঁ। পাষ্ট ইনডিফিনিট টেন্সত দিয়া আছে এইটো সেন্টেন্স। যোৱাৰ ইংৰাজী গো, ইয়াৰ পাষ্ট টেন্স আমি ইউজ কৰিব লাগিব। আৰু মাতা কল ফৰ। গতিকে আমি সেন্টেন্সটো ট্ৰান্সলেশ্যন কৰিলে হ'ব আই ৱেণ্ট টু কল ফৰ এ ডক্টৰ। ছেভেন্থ, আবেলি মই ৰাজীৱক লগ পাবলৈ গ'লোঁ। আই হেড গান টু মিট ৰাজীৱ ইন দ্য আফটাৰনুন। এইটো পাষ্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স। এইথ, শ্ৰেণীত কি শিকোৱা হ'ল মই জানিব খুজিছিলোঁ। আই ৱান্টেড টু ন' হোৱাট হেড বিন টট ইন দ্য ক্লাছ। এই সেন্টেন্সটোত প্ৰথম এটা অংশ আই ৱান্টেড টু ন', এইটো আমি পাষ্ট ইনডিফিনিট টেন্সত ইউজ কৰিছোঁ যিহেতু, আৰু তাৰ কাৰণে পিছৰ যিখিনি অংশ হোৱাট হেড বিন টট এইটো পাষ্ট পাৰফেক্ট টেন্সত হ'ল। নাইন্থ, ৰাজীৱৰ দেউতাকে মোক সুধিলে আজি তুমি স্কুললৈ যোৱা নাই নহয়নে। এইটো ডাইৰেক্ট নেৰেশ্যনত প্ৰশ্নটো কৰিছে আৰু লগতে টেগ কুৱেশ্যনো লগাই দিছে। গতিকে আমি এইটো ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখিব লাগিব। সেন্টেন্সটো ট্ৰান্সলেশ্যন কৰিলে হ'ব ৰাজীৱছ ফাদাৰ ছেড টু মি ইউ হেভ নট গান টু স্কুল টুডে হেভ ইউ। আমি এইটো টেগ কুৱেশ্যন কৰিলোঁ, লগতে আমাৰ ডাইৰেক্ট নেৰেশ্যনতো হৈ গ'ল। টেন্থ, মই তেখেতক ক'লোঁ যে মোৰ মাৰ অসুখ। আই টল্ড হিম ডেট মাই মাদাৰ ৱাজ ইল্ড। আহিছোঁ আমি 2011 চনলৈ। ললিতা এজনী মেধাৱী ছাত্ৰী। মেধাৱী ইংৰাজীত ক'ব মেৰিটৰিয়াছ। গতিকে এইটো ট্ৰান্সলেশ্যন হ'ব ললিতা ইজ এ মেৰিটৰিয়াছ ষ্টুডেণ্ট। 2, এবছৰ আগতে তাইৰ মোমায়েকে এখন ইংৰাজী অভিধান তাইক উপহাৰ দিছিল। উপহাৰ দিয়া প্ৰেজেণ্ট অথবা গিফ্ট, আমি দুটাৰ এটা ব্যৱহাৰ কৰিব পাৰোঁ। হাৰ মেটাৰ্নাল আংকেল, মোমায়েকক মেটাৰ্নাল আংকেল বুলি কোৱা হয়। হাৰ মেটাৰ্নাল আংকেল প্ৰেজেণ্টেড হাৰ এন ইংলিছ ডিকশ্যনাৰী এ ইয়াৰ এগো। দিছিল যিহেতু পাষ্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স, গতিকে আমি এক বছৰ আগত দিছিল, সেইকাৰণে আমি এ ইয়াৰ এগো বুলি উল্লেখ কৰিছোঁ। থাৰ্ড, তেওঁ তাইক কৈছিল
এটা ভাষা শিকাত অভিধান এখন প্ৰয়োজনীয় আহিলা নহয়নে? যদি তুমি এটা নতুন শব্দ পোৱা অভিধানত শব্দটো চাবা আৰু তাৰ অৰ্থ আৰু ব্যৱহাৰ শিকিবা। এই গোটেইখিনি সেন্টেন্স যদিও বেলেগ বেলেগকৈ দিয়া আছে তথাপি গোটেইখিনি ডাইৰেক্ট নেৰেশনত ৰাখিছে ইনভাৰ্টেড কমাৰ ভিতৰত। গতিকে এই গোটেইখিনি আমি এটা ট্ৰান্সলেশ্যনতেই কৰিব লাগিব, আমি যেহেতু এইবিলাক ইনভাৰ্টেড কমাৰ ভিতৰতে ৰাখিব লাগিব। গতিকে হি সেড টু হাৰ এ ডিকশ্যনাৰী ইজ এন এসেনশিয়াল মেটেৰিয়েল টু লাৰ্ণ এ লেংগুৱেজ, isn't it? If you find a new word, look up it in the dictionary and learn its meaning and its uses. Fourth, অভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ তাইক শিকালে। শিকোৱাৰ ইংৰাজী টিচ, গতিকে ইয়াৰ পাষ্ট টেন্স আমি টট ইউজ কৰিম। হি টট হাৰ হাউ টু ইউজ এ ডিকশ্যনাৰী। ফিফথ, উপহাৰটোৱে সঁচাকৈয়ে ললিতাক অনুপ্ৰাণিত কৰিলে। দ্য প্ৰেজেণ্টেশ্যন অৰ দ্য গিফ্ট ট্ৰুলি ইনস্পায়াৰ্ড ললিতা। তেতিয়াৰ পৰা অভিধানখন পঢ়া কোঠাত তাইৰ সংগী হৈ আছে। দ্য ডিকশ্যনাৰী হেজ বিন হাৰ কোম্পানী ইন দ্য ৰিডিং ৰুম চিন্স দেন। আমি এইটো সেন্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ইউজ কৰিছোঁ আৰু এইটো কণ্টিনিউটিভ ফৰ্ম অফ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱা হয়, কাৰণ হেজ বিনৰ পিছত আমি ইয়াত ভাৰ্বৰ লগত ING ইউজ কৰা নাই, সেইকাৰণে ইয়াক কণ্টিনিউটিভ ফৰ্ম বুলি কোৱা হয়। 7, এতিয়া পৰীক্ষাৰ কাৰণে তাই খুব পঢ়ি আছে। তাই পঢ়ি আছে তাৰমানে এইমাত্ৰ যে পঢ়ি আছে কেৱল সেইটো নহয়, তেওঁ আগৰ পৰাই পৰীক্ষাৰ কাৰণে ভালকৈ পঢ়ি আছে। গতিকে এইটো আমি ক'ম শ্বি হেজ বিন ৰিডিং হাৰ্ড ফৰ দ্য এক্সামিনেশ্যন নাও। আহিছোঁ আমি 2012 লৈ। সৎ নাগৰিক দেশ এখনৰ সম্পদ। অনেষ্ট চিটিজেন্স আৰ দ্য এছেটছ অফ এ কাণ্ট্ৰি। এছেটছ মিনছ সম্পদ। 2, দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে। নিৰ্ভৰ কৰা ইংৰাজীত ক'ব ডিপেণ্ড, গতিকে আমি ক'ব পাৰোঁ আৰু উন্নতি হ'ল ডেভেলপমেণ্ট। দ্য ডেভেলপমেণ্ট অফ দ্য কাণ্ট্ৰি ডিপেণ্ডছ আপন দেম। 3, ছাত্ৰ অৱস্থা হ'ল প্ৰস্তুতিৰ সময়। প্ৰস্তুতি মিনছ প্ৰিপাৰেশ্যন। দ্য ষ্টুডেণ্ট লাইফ ইজ দ্য টাইম ফৰ প্ৰিপাৰেশ্যন। 4, এই সময়তে ছাত্ৰ ছাত্ৰীসকলে সহজ অভ্যাসবোৰ অনুশীলন কৰা উচিত। অনুশীলন কৰা আমি প্ৰেক্টিছ বুলি ক'ম, আৰু যিহেতু ছাত্ৰ অৱস্থা এটা সময়, এইখিনিত আমি ডিউৰিং বুলি ক'ম, ডিউৰিং দিছ পেৰিয়ড। দ্য ষ্টুডেণ্টছ শুড প্ৰেক্টিছ গুড হেবিটছ। 5, তেতিয়াহে তেওঁলোক ভৱিষ্যতে সুনাগৰিক হ'ব পাৰিব। অনলি দেন, তেতিয়াহে দে কেন বিকাম এ গুড চিটিজেন ইন দ্য ফিউচাৰ। 6, এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰে। এই ক্ষেত্ৰত অৰ্থাৎ ইন দিছ ৰেচপেক্ট, এই ক্ষেত্ৰত টিচাৰ্ছ কেন হেল্প দ্য ষ্টুডেণ্টছ। ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত ট্ৰান্সলেশ্যন ইমানখিনিয়েই আলোচনা। আমি নেক্সট ভিডিঅ'ত 2013 চনৰ পৰা আলোচনা কৰিম। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে নিশ্চয় তোমালোকে ভিডিঅ'টো লাইক আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। লগতে এতিয়ালৈকে যদি এডুকেয়াৰ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি সফালৰ বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক তোমালোকৰ ওচৰত সকলোৰে আগত গৈ পায়। ধন্যবাদ। জয় আই অসম।